নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ চেনেল ইনফো কৰ্ণাৰলৈ। আজি 2024 চনৰ 25 মাৰ্চ। আজি এই দিনটোৰ বিশেষত্ব হৈছে হোলী। আজিৰ দিনটোত ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বৰ কিছু কিছু ঠাইত এই হোলী উলহ মালহেৰে উদযাপন কৰা হয়। এই হোলী কিয় উদযাপন কৰা হয় বা এই হোলীৰ ইতিহাস কি, যদি আমি ইতিহাস খুচৰিবলৈ যাওঁ তেন্তে আমি শাস্ত্ৰৰ মতে কিছুমান কাহিনী আমি শুনিবলৈ পাওঁ। তাৰ প্ৰথমটো কাহিনী মতে আমি হিৰণ্যকশিপুৰ অৰ্থাৎ প্ৰহ্লাদৰ পিতৃৰ বিষয়ে আমি সকলোৱে জানো। তাৰ লগত এটি কাহিনী হোলীৰ লগত জড়িত যে হিৰণ্যকশিপুৰৰ পুত্ৰ আছিল প্ৰহ্লাদ। হিৰণ্যকশিপুৰৰ ক্ষমতা যেতিয়া দিনক দিনে বাঢ়ি গৈছিল, তেওঁ নিজে অহংকাৰী হৈ পৰিছিল। তেওঁ বিষ্ণুক উপাসনা কৰিবলৈ তেওঁ টান পাইছিল। তেওঁৰ মতে তেওঁ ৰাজ্যত তেওঁকে উপাসনা কৰাৰ তেওঁ চেষ্টা চলাইছিল। কিন্তু এই ক্ষেত্ৰত প্ৰহ্লাদে পিতৃৰ সেই আদেশ স্বীকাৰ কৰা নাছিল, কাৰণ প্ৰহ্লাদ আমি জানো যে প্ৰহ্লাদ বিষ্ণু ভক্ত আছিল। আৰু এই প্ৰহ্লাদৰ এই কাৰ্যত পিতৃ ক্ষুণ্ণ হৈছিল আৰু তাৰ ফলত হিৰণ্যকশিপুৰৰ এজনী ভনীয়েক আছিল যাৰ নাম হোলিকা, আৰু হোলিকাক প্ৰহ্লাদক হত্যা কৰিবৰ কাৰণে তেওঁ আদেশ দিছিল। এতিয়া এই হোলিকাৰ এটা বিশেষ শক্তি আছিল। সেই শক্তিটো হ'ল তেওঁক জুয়ে দাহ কৰিব নোৱাৰে। সেই উদ্দেশ্যে প্ৰহ্লাদক লৈ তেওঁ অগ্নিকুণ্ডত প্ৰৱেশ কৰিছিল। কিন্তু প্ৰহ্লাদ যিহেতু বিষ্ণু ভক্ত আছিল, তেওঁ বিষ্ণুৰ আশীৰ্বাদ বিচাৰিলে আৰু সেই অগ্নিকুণ্ডতে বিষ্ণুৱে হোলিকাক দহন কৰিলে। গতিকে আমি সেই দিশৰ পৰা আমি চাব পাৰোঁ যে হোলীৰ ইতিহাসটো যে হোলিকা দহন, আৰু সেই কাৰণেই হোলীৰ দিনা সকলোৱে অগ্নিকুণ্ড জ্বলাই কি কৰা হয়, অপশক্তিসমূহক মাৰ নিয়ায় বা অপশক্তিসমূহক নাইকিয়া কৰাৰ চেষ্টা কৰে। এতিয়া আমি আগবাঢ়িছোঁ হোলীৰ লগত জড়িত দ্বিতীয় কাহিনীটোৰ দিশে, যিটো ৰাধা কৃষ্ণৰ লগত জড়িত। আমি সকলোৱে জানো যে শ্ৰীকৃষ্ণৰ ৰং শ্যামবৰ্ণীয় আছিল, আৰু সেইকাৰণে তেওঁ ৰাধাৰ যিটো প্ৰেম নিবেদন, সেই প্ৰেম নিবেদন কৰিবৰ কাৰণে সংকোচ কৰিছিল। আৰু সেইকাৰণে তেওঁ তাৰ আপত্তি মাকক দিছিল। মাকে কি কৰিছিল যে ৰাধাৰ মুখত ৰং সনাৰ তেওঁ এটা পৰামৰ্শ দিছিল, আৰু সেই পৰামৰ্শৰে কি কৰিছিল কৃষ্ণই ৰাধাৰ মুখত ৰং সানিছিল। আৰু সেইকাৰণে বৰ্তমানো আমি আপোনজনৰ মুখত ৰং সানি প্ৰেম বন্ধুত্ব আজি বৰ্তাই ৰখাৰ ক্ষেত্ৰত আমি এই হোলীয়ে বিশেষভাৱে গুৰুত্ব বহন কৰি আহিছে। হোলীৰ এদিন আগত হোলিকা দহন কৰা হয়, যাৰ দ্বাৰা ব্যক্তিসকলে নিজৰ কুকৰ্ম নাশ কৰি নতুন আৰম্ভণিৰ প্ৰতিশ্ৰুতি লয়। এই হোলী ভাৰতবৰ্ষৰ বাহিৰৰ কিছুমান ৰাষ্ট্ৰইও পালন কৰে। এতিয়া আহক আমি কোনখন ৰাষ্ট্ৰই কেনেদৰে হোলী পালন কৰে। নেপালত হোলীক কি কৰা হয়, ভূতে উৎসৱ বুলি পালন কৰা হয়। আৰু শ্ৰীলংকাত ইয়াক পুলাংগি বুলি ইয়াক উদযাপন কৰা হয়। আৰু চীন দেশত হোলীক কি কৰা হয়, স্প্ৰিং ফেষ্টিভেল বুলি পালন কৰা হয়। আৰু জাপানত কি কৰা হয়, দ্য ফেষ্টিভেল অফ কালাৰ্ছ বুলি পালন কৰা হয়। আৰু চাউথ কোৰিয়াত কোৰিয়ান নিউ ইয়েৰ হিচাপেও হোলীক চেলিব্ৰেশ্যন কৰা হয়। গতিকে আমি কি কৰিব লাগে, হোলীত আজিকালি বজাৰত বহুত ৰং আমাৰ উলিওৱা আমি দেখা পোৱা গৈছে। গতিকে আচলতে আমি কি কৰিব লাগে, যিটো আমাৰ ছালৰ কাৰণে যিটো উপযোগী যি ৰং বহুতো উপলব্ধ বজাৰত, তেনেকুৱা ৰঙেৰে আমি এই ৰঙৰ উৎসৱ ফাকুৱা বা ৰঙৰ উৎসৱ হোলীক আমি খেলাটো অতি প্ৰয়োজন। কাৰণ এই ৰঙৰ উৎসৱে আমাক কি প্ৰদান কৰে, জীয়াই থকাৰ আনন্দ, প্ৰেম বন্ধুত্ব আদি বৃদ্ধি কৰাত আমাক সহায় কৰে। গতিকে এনেবোৰ উৎসৱ পালন কৰিলে আমাৰ এই যি ভাতৃত্ববোধ, ঐক্যবোধ আৰু মানৱীয় যি প্ৰমূল্যবোধ, এই প্ৰমূল্যবোধৰ সূচনা কৰে। গতিকে আহক আমি সকলোৱে মিলি এই হোলী উৎসৱ আনন্দ মনেৰে পালন কৰোঁ। গতিকে কেনে পালে, যদি এই ভিডিঅ'টি অলপো ভাল পালে তেন্তে হ'লে এই ভিডিঅ'টি লাইক, শ্বেয়াৰ আৰু আপোনালোকৰ বহুমূলীয়া কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।